নমস্কাৰ বন্ধুবান্ধৱীখন। আজি মই দেখাই দিম 1K ভিউৱাৰ্ছত কিমান পইচা পায়। প্ৰথম মই YT ষ্টুডিঅ'টো অ'পেন কৰি পিনে আপোনাক দেখাই দিছোঁ 1K ভিউৱাৰ্ছত মোৰ কিমান পইচা আহিছিলে। এইটো YT ষ্টুডিঅ'টো অ'পেন কৰিছোঁ। অ'পেন কৰি পিনি কণ্টেণ্ট বুলি কৈছোঁ আপুনি মই 1K অহা ভিডিঅ' এটাকে লৈছোঁ। কিমান পইচা পায় আপোনাক দেখাই দিছোঁ। মই এইটো ভিডিঅ'ত 1K আহিছিলে, মই এইটো ক্লিক কৰিম। কেইটকা মোৰ পইচা ওলাইছে 1K ভিডিঅ'ত আপোনাক দেখাই দিম। ক্লিক কৰি পিনি আপোনাৰ ৰেভিনিউত আপুনি ক্লিক কৰি ভেৰিফাই কৰি চাব পাৰে কিমানটা ছাবস্ক্ৰাইব আহিছে, কিমানটা ভিউৱাৰ্ছ আহিছে। এইটো ৰেভিনিউ মই ক্লিক কৰিছোঁ, মোৰ পাই কৈছে $0.19 আহিছে। আৰু 1K ভিউৱাৰ্ছত ইয়াত RPM উঠিছে 18। মানে আপোনাৰ যদি 1K ভিউৱাৰ্ছ হয় তেতিয়াহ'লে 18কৈ বাঢ়ি গৈ থাকিব। এইটো পইচা নহয়, এইটো ডলাৰ হয়। এইটো হৈছে ৰিচটো কোনদিনাখনি কিমান বাঢ়িছে এইটো দেখাই থাকে। দুদিনৰ মই ইয়াত আপডেট হৈ যায়। আজি 1K হৈ গ'ল নহয়, তেতিয়া দুদিনৰ পিছতহে দেখাব আপোনাক কেইটকা হ'ল পইচাটো। এইখিনি নেদেখায়। তাৰপিছত অডিয়েঞ্চটো আপোনাৰ সেইটো ভিডিঅ'ত কি মানুহে চাইছে, ডাঙৰ মানুহে চাইছে নে সৰু মানুহে চাইছে, এইটো বয়সটো এটি দেখাই দিব। বয়সটো দেখাইছে, তাৰপিছত আপোনাৰ জেনেৰেল দেখাইছে, মতা মানুহে চাইছে নে মাইকী মানুহে চাইছে। এই গোটেইবোৰ ইয়াত দেখাইছে অডিয়েঞ্চত। তাৰপিছত ৰেভিনিউটো দেখাইছে ৰিচত, তাৰমানে আপোনাৰ কিমান মানুহৰ ওচৰলৈ গৈছে ভিডিঅ'টো সেইটো দেখাই দিছে ইয়াত। আৰু কিমান মানুহে চাইছে 1K মানুহে চাইছে। আৰু কিমানখিনি আপোনাৰ ছাবস্ক্ৰাইব নকৰাব আহিছে সেইখিনি দেখাই দিছে ইয়াত। ইমপ্ৰেশ্যন কিমান মানুহে 24,000 মানুহ হ'লে পঠিয়াইছে, 1,000 মানুহে মোৰ ভিডিঅ'টো চাইছে। তলত দেখাই দিছে এইখিনি কিবা ক'ত কেনেকৈ আহিছে আৰু কি বুলি চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ'টো ওলাইছে সেইটো দেখাই দিছে। তাৰপিছত এনালিটিক্সত গ'লে আপোনাৰ যিমানগাল ভিডিঅ' আছে সেই ভিডিঅ'খিনি কিমান বাঢ়িছে, আমাৰ 24 ঘণ্টাত ভিউৱাৰ্ছ কিমান আহিছে সেইটো দেখাই দিব ইয়াত। আৰু যিমানখিনি ভিডিঅ' আছে আপোনাৰ কেইটকা হৈছে আপোনাৰ সেইটো দেখাই দিব ইয়াত। তাৰপিছত ৰেভিনিউটো আপুনি যদি তাত যদি আপোনাৰ দেখাব কোন মাহত কেইটকা আপোনাৰ পইচা গোট খাইছিলে, তাৰমানে ডলাৰ হৈ যায়, এইখিনি পইচা নহয়। $1 ইণ্ডিয়াৰ পিছত 86 পইচামান হ'ব। এইটো ক্লিক কৰিলে ইয়াত কোনটো ভিডিঅ' আপোনাৰ কিমান পইচা আহিছে, কিমান ডলাৰ হৈছে আপোনাৰ সেইটো গোটেইখিনি দেখাইছে ইয়াত। আপোনাৰ প্ৰতিদিনে কিমান হৈছে, দুদিনৰ মূৰত আপডেট হৈ থাকে। এইখিনি দেখুৱাই আছে গোটেইখিনি। 7 দিনত আপোনাৰ কিমান পইচা আহিছে, 90 দিনত কিমান আহিছে, 28 দিনত কিমান আহিছে, 365 দিনত কিমান আহিছে, আপোনাৰ সেইটো গোটেইখিনি ইয়াত দেখাই দিয়ে। গোটেইখিনি দেখাই দিছে ক'ত কিমান আহিছে। তাৰপিছত আপুনি কমিউনিটি ইয়াত ৰিটাৰ্ণ ভিউৱাৰ্ছ, তাৰমানে আপোনালোকৰ ভিডিঅ'টো ঘূৰি ঘূৰি বাৰে বাৰে চাই থাকে, কিমান মানুহে চাইছে সেইখিনি দেখাই দিছে। তাৰপিছত ইয়ান আছে, ইয়ানো আপোনাৰ পইচা কিমান টকা এড হৈছে এতিয়া সেইবোৰ দেখাই দিব ভালকৈ। এনেকৈ 1K ভিউৱাৰ্ছত এইটো ভিডিঅ' লৈ কথা আছে। আপোনালোক যদি টাইটেলটো যদি ইংৰাজীত দিয়ে তেতিয়া আপোনালোকৰ ভিউৱাৰ্ছটো এই পইচাটো অলপ সৰহ বাঢ়ে, RPMটো বেছি যায়। কিন্তু আপোনাৰ যদি অসমীয়া যদি দিয়ে তেতিয়া RPMটো আপোনাৰ কম আহে, $1 মান গুচি আহে যদি ইংৰাজী টাইটেলটো আপুনি দিয়ে। অসমীয়া যদি দিয়ে আপোনালোকৰ নাহে, 0.19 মোৰ নিচিনাটো আহিব।